অ'কে ভাল না চবৰে খবৰ চবৰ মানে কথা এটা হ'ল এইকেইদিন ইলেকশ্যন চাৰিওফালে মানে এইফালে বিজেপিৰ গান এইফালে কংগ্ৰেছৰ গান খালি চবে মানে গানাই আৰু একদম ৰেলী চেলি একদম মানে এইগিলাই আহি আছে। এইগিলা বাৰু ঠিকেই আছে ইলেকশ্যন মানে ইলেকশ্যন যি কৰিব লাগে সেইগিলাখন কৰ আমাৰ ক'ব লগাও নাই। কথাটো হৈছে কি এইকেইদিন এটা বস্তু দেখি আছোঁ জুবিনক লৈ পেলাই মানে যিটো ৰাজনীতি চলি আছে এই ৰাজনীতি একচুৱেলি ভাল নালাগে। কাৰণ মানে তোমালোকে ৰাজনীতি কৰিছা বেয়া যোৱা হ'বৰ কাৰণে যি পন্থা যি লোভ চোভ যি দিছে আৰু মানে যি দিছা দিব লগা যে অমুক দিম তমুক দিম সেইগিলাখন কৰছা সেইগিলা আমাৰ ক'ব লগাও নাই। কিন্তু কথাটো হৈছে কি জুবিনক আমি ন্যায় দিম। আমাৰ অসমৰ মানুহ ইমানো মূৰ্খ নহয় যে জুবিনক কোনো এটা দলে মানে যে ন্যায় দিব। কংগ্ৰেছৰ মানে মই এখন পত্ৰ পালোঁ, পত্ৰখনত মানে লেখাই আছে যে 100 দিনৰ ভিতৰত ন্যায় দিব জুবিনক। মানে কেনে ধৰণৰ কথা মানে এইগিলাখান মানে বস্তু ভাল নালাগে। কাৰণ আমাৰ অসমৰ মানুহ ইমানো মূৰ্খ নহয় যে কোনোবা এটা দলে আহি পেলাই কোনোবা যিকোনো নহওক মই বিজেপি কংগ্ৰেছ বুলি নকওঁ কোনো এটা যাতে এই বস্তুটো জুবিনক লৈ পেলাই মানে পলিটিক্স কৰিলে ভাল নালাগে। পলিটিক্স কৰিছা ক'ব লগা নাই কিন্তু জুবিনক লৈ নহয়। কাৰণ মানে কি এতিয়া মানে এনেকুৱা হৈছে জুবিনটো যিহেতু আৰু ট্ৰেণ্ডিঙত আছে না সেইটো কাৰণে জুবিনক লৈ পেলাই পলিটিক্স আমি ন্যায় দিম মোক দিম সেইগিলা কৰি লাভ নাই। কাৰণ আমিও জানো জুবিনক ন্যায় দিব লাগিলে ন্যায়ালয় দিব, বেলেগে ন্যায় দিব নোৱাৰে, কোনো দলেও দিব নোৱাৰে, সেইটো আমি ভালকৈ জানো। আৰু যদি ন্যায় পাব লাগে সেইটো আমি ন্যায়ালয়ৰ ওচৰত যাব লাগিব, কোনো দলৰ ওচৰত নহয়। তো এইগিলা পলিটিক্স নকৰাটো ভাল আৰু ভাল নালাগে এইগিলাখন কৰিলে। বাকী আৰু আপোনালোকৰ মতামত ক'ব ৰাইজ। মই ভাবোঁ এইগিলা জুবিনক লৈ কিন্তু পলিটিক্স কৰিলে মোৰ একদম ভাল লগা নাই বস্তুটো। আপোনালোকে যদি ভাল পাইছে মই সেইটো নকওঁ। বাকী কি ক'ব আৰু মানে কিবা এটা এনে কথা নহয়তো, ভাল লগা নাই।